Hello and welcome to Rhino Venue, an informative channel of Assam. Video to start kora agote apnalok janao je this is for exam perspective. Apnaloke jodi kiba fun fact bisari ase then you can scroll back down. Aji ami ei video tut Assam khonor eta overview pam. Like yer origin kopa hoisil, Assam namtur utpotti kopa hoisil, yer location ki, yer boundary kun kun ase, physiography, Assamot kenekwa pahar porbot ki ase, yaru poriu অসমৰ ক্লাইমেট, অসমৰ rainfall, earthquakeৰ বিষয়ে অলৰেডি ডিসকাস কৰিলো যদি আপোনালোকে ভূমিকম্পৰ বিষয়ে জানিবলগীয়া আছে তেনেহলে ডেসক্ৰিপচনত লিংকটো দি থোৱা হৈছে ইয়াৰ উপৰিও মেইন ৰিভাৰ কিখন আৰু আইসল্যান্ড গিটাৰ বিষয়ে আলোচনা কৰিম আসাম the northeastern sentinel of frontiers of India অসমখনক পূৰ্বাঞ্চলৰ দুৱাৰদলি বুলি ক'ব পাৰি কিয় ক'ব পাৰি আপুনি পূৰ্বাঞ্চলৰ যিকোনো এখন ৰাজ্যলৈ যাওক সাপোজ অৰুণাচল যদি আপুনি অৰুণাচলক ভিজিট কৰিবলৈ হয় ফাৰ্স্ট ইউ হ্যাভ টু ৰিচ আসাম অসমখনক প্ৰৱেশ নকৰাকে আপুনি কলৈ যাব নোৱাৰে and Assam is the second largest state among seven sisters first to কি হয় আপোনালোকে মোক কমেন্ট কৰি জনাব অসমৰ এৰিয়া কিমান ইয়াৰ মাটিকালি 78438 স্কয়াৰ কিলোমিটাৰ অসমখনক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয় Assam is known as the land of red river and blue hills কিয় কোৱা হয় ক'ব পাৰিবনি কনসেপ্টটো অলপ ডাঙৰ বাট সিম্পলি যদি ক'বলৈ যাওঁ তেনেহলে ই অসমখনৰ বানপানী আৰু চিৰহেউজীয়া পাহাৰবিলাকক ডিনোট কৰে Now let's come to origin of the name অসম নামটো পুনতে কৰ পৰা আহিছিল The word Assam Sanskrit word অসমৰ পৰা derived হোৱা অসমৰ মিনিং কি হয় peerless অৰ্থাৎ অদ্বিতীয় আৰু unequal বা অসমান এপিকেজত ইয়াক প্ৰাগজ্যোতিক পুৰ বুলি জনা গৈছিল প্ৰাগজ্যোতিক পুৰ মানে কি ইয়াৰ শব্দটোতে ইয়াৰ অৰ্থ সোমাই আছে প্ৰাগ means ancient time বা প্ৰাচীন কাল জ্যোতিক means astronomy বা জ্যোতিক চৰ্চা আৰু পুৰ means a place বা এটুকুৰা ঠাই overall meaning to হল a place where astronomers live এটুকুৰা ঠাই যেটুকুৰা ঠাইত জ্যোতিক চৰ্চা কৰা হয় ইয়াৰ পিছত ঠাইটুকুৰাৰ নাম কামৰূপ হৈছিল কামৰূপৰ origin কি হয় the land where the god of love was reborn অৰ্থাৎ হিন্দুইজমৰ মতে প্ৰেমৰ দেৱতা কামদেৱৰ এই ঠাইতে পুনৰ জন্ম হৈছিল ইয়াৰ উপৰি বহুত কথা আছে such as different scholars had different opinions কিছুমানৰ পণ্ডিতৰ মতে অসম শব্দটোৱে আহোমসকলক ডিনোট কৰে কিছুমানে কয় ইয়াৰ নেচাৰেল বিউটিক ডিনোট কৰে বড়ো কমিউনিটিৰ মতে তেওঁলোকে যে এনচিয়েন্ট টাইমত ইয়াৰ নাম ৰাখিছিল সাসুম and time got translated into modern word Assam এই সকলোবিলাক তথ্য আপোনালোকে ৱেবছাইটত পঢ়িব পাৰে আৰু তাৰ লিংকটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দি থোৱা হৈছে আৰু তেনেকৈ ইয়াৰ লোকেশনৰ কথা লংগিটিউড লেটিটিউড এই সকলোবিলাক কথা তাত উল্লেখ আছে আপোনালোকে তাৰ পৰা মেমৰাইজ কৰি ল'ব পাৰে নেক্সট ইজ বাউণ্ডাৰিজ ফিজিক্যালি Assam is surrounded by Himalayas and পূৰ্বাঞ্চল হিলছ পূৰ্বাঞ্চল হিলত কি আছে পাটকাই পৰ্বত আৰু নগা পাহাৰ ইয়াৰ নৰ্থত আছে অৰুণাচল আৰু ভূটান সাউথত আছে মেঘালয় মিজোৰাম আৰু ত্ৰিপুৰা ইয়াৰ ইষ্টত আছে নাগালেণ্ড মণিপুৰ আৰু অৰুণাচল প্ৰদেশ আৰু ৱেষ্টত আছে মেঘালয় ৱেষ্ট বেংগল আৰু বাংলাদেশ নেক্সট ইজ ফিজিওগ্ৰাফি অসমখনক মেইনলি তিনিটা ভাগত সেগ্ৰিগেট কৰা হৈছে ফাৰ্স্টটো হ'ল ব্ৰহ্মপুত্ৰ ভেলী ব্ৰহ্মপুত্ৰ উপত্যকা সেকেন্ডটো হ'ল বৰাক উপত্যকা থাৰ্ডটো হ'ল কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ হিলসমূহ বা পাহাৰসমূহ সামগ্ৰিক কিছুমান ইম্পৰ্টেন্ট টপিক যিবিলাক সাধাৰণতে এক্সামত দেখিবলৈ পোৱা যায় যেনে ব্ৰহ্মপুত্ৰ ভেলীৰ লেন্থ আৰু ব্ৰেডটো কিমান লেন্থটো হৈছে 725 কিলোমিটাৰ আৰু ব্ৰেডটো হৈছে 80 পৰা 100 কিলোমিটাৰ অসমৰ আটাইতকৈ ওখ পৰ্বত শ্ৰেণী বা হাইয়েষ্ট হিল ৰেঞ্জটোৰ নাম হৈছে বৰাইল আৰু বৰাইলত থকা আটাইতকৈ ওখ পিকটো বা পৰ্বতটো হৈছে লাইকাই এভাৰেজ এলিভেশ্যন অফ আসাম সাগৰ পৃষ্ঠৰ পৰা অসমখন কিমান উচ্চতাত আছে 79.5 মিটাৰ এটো গড় হয় সাধাৰণতে হদিয়াত ইয়াৰ উচ্চতা বেছি 134 মিটাৰ তেনেকৈ ডিব্ৰুগড়ত 104 মিটাৰ গুৱাহাটীত 50 মিটাৰ গোৱালপাৰাত 37 মিটাৰ ধুবুৰীত 28 মিটাৰ আৰু যেটো কাৰণত নামনিত সাধাৰণতে বানপানী দেখিবলৈ পোৱা যায় Now let's discuss about the climatic condition of Assam অসমত বেছি ঠাণ্ডাও নপৰে বেছি গৰমও নপৰে গৰম দিনত এভাৰেজ 36 ডিগ্ৰী সেলসিয়াছলৈকে গৰম পৰে আৰু ঠাণ্ডা দিনত এভাৰেজ 6 ডিগ্ৰী সেলসিয়াছলৈকে ঠাণ্ডা নামে ইন জেনাৰেল অক্টোবৰ টু ফেব্ৰুৱাৰী উইন্টাৰ সিজন দেখিবলৈ পোৱা যায় ঠাণ্ডা দিন দেখিবলৈ পোৱা যায় এণ্ড ৰেষ্ট অফ দ্য ইয়েৰ বৰষুণে সাধাৰণতে বেছিকৈ দেখিবলৈ পোৱা যায় আৰু মনসুন উইড্ৰলৰ লগে লগে বা মৌচুমী বতাহ যেতিয়া যায়গৈ অসমৰ পৰা তেতিয়া ওয়েদাৰ কন্ডিশন ফেয়াৰ থাকে বাট ষ্টিল
হিউমিডিটি বা বায়ুত আৰ্দ্ৰতা দেখিবলৈ পোৱা যায়। Now let's discuss about the rivers of Assam. অসমৰ মেইন ৰিভাৰ বা মূল নদী দুখন হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক। ৰিভাৰকেইখনৰ পৰা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহে, যেনেকৈ ব্ৰহ্মপুত্ৰৰ চ'ৰ্চটো কি, ব্ৰহ্মপুত্ৰই পানী ক'ৰ পৰা পায়। এটা গ্লেছিয়াৰ আছে বা বৰফৰ স্তূপ আছে, নামটো হ'ল তামচুক খাম্বাব, যিটো হিমালয়ত আছে, আৰু মানসৰোবৰ হ্ৰদৰ বা মানস সৰোবৰৰ নামৰ এটা লেক আছে, যিটোৰ পূব দিশত এই গ্লেছিয়াৰটো তামচুক খাম্বাক আছে। ব্ৰহ্মপুত্ৰৰ টোটেল লেন্থ হৈছে 2880 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰখন যিহেতু বহুত দীঘল নদী, ই তিনিখন কাণ্ট্ৰিৰ মাজেৰে পাৰ হৈ আহে। যেতিয়া ই তিব্বতত চাইনাত থাকে তেতিয়া ইয়াক কোৱা হয় চাংফো নদী, আৰু যেতিয়া ই অৰুণাচলত এণ্ট্ৰি মাৰে অৰুণাচলত কোৱা হয় চিচাং বা দিহাং। তেনেকৈ অসমত যেতিয়া প্ৰৱেশ কৰে অসমত ইয়াক কোৱা হয় ব্ৰহ্মপুত্ৰ, আৰু যেতিয়া বাংলাদেশত প্ৰৱেশ কৰে বাংলাদেশত ইয়াক কোৱা হয় যমুনা। ঠিক তেনেদৰে গংগা আৰু যমুনা যেতিয়া আহি লগ হয় তেতিয়াও সেই নদীখনৰ বেলেগ এটা নাম পৰে। যদি জানে কমেণ্ট বক্সত ৰিপ্লাই কৰি জনাব। অসমত ব্ৰহ্মপুত্ৰৰ লেন্থ হ'ল এপ্ৰক্সিমেটলি 275 কিলোমিটাৰ। এণ্ড দ্য ব্ৰহ্মপুত্ৰ হেজ 2 আইচলেণ্ড। সকলোৱে জানে পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী, আৰু দ্বিতীয়টো উমানন্দ, যিটো আটাইতকৈ ক্ষুদ্ৰ বা স্মল ৰিভাৰ এণ্ড আইলেণ্ড। হয়তো সকলোৱে সেইটো নাজানে, তাৰ এৰিয়াটো হৈছে 13 বিঘা 3 কঠা, যিটো পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু নদীদ্বীপ। ভিডিঅ'টো যদি চাই ভাল লাগিল দেন লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব দ্য চেনেল ফৰ মোৰ ইনফৰমেশ্যন। থেংক ইউ ছ' মাছ।